টপিকটো হৈছে PCB, যেটো হৈছে প্ৰিণ্টেড চাৰ্কিট বৰ্ড। এতিয়া আমি কিবা এটা ইলেক্ট্ৰনিক্সত কৰিবলৈ এখন প্ৰিণ্টেড চাৰ্কিট বৰ্ড দৰকাৰ হয়, যিখন বৰ্ডত সাধাৰণতে আমি কম্পনেণ্টবোৰ এছেম্বল কৰোঁ। ধৰক এটা কেপাচিটৰ আছে, কেপাচিটৰটো ইয়াতে এছেম্বল হ'ল। IC এটা আছে, IC-টো আমি প্ৰিণ্টেড চাৰ্কিট বৰ্ডত এছেম্বল কৰিলোঁ, আৰু চাৰ্কিট বৰ্ডখনে বিভিন্ন ধৰণে এই কম্পনেণ্টবোৰক কানেকশ্যন কৰি ৰাখে। গতিকে এই প্ৰিণ্টেড চাৰ্কিট বৰ্ডখন বনোৱাটো সদায় দৰকাৰ নহয়। যিসকলে নতুনকৈ বা দুই এটা চাৰ্কিট শিকিব বিচাৰিছে তেওঁলোকে এখন বৰ্ড আছে যিটো কয় ভেৰ বৰ্ড। ভেৰ বৰ্ড ল'লে তেওঁলোকৰ কাম হৈ যাব। এই ভেৰ বৰ্ডনো দেখিবলৈ কেনেকুৱা তাৰ বাবে আমি এটা এক্সাম্পল দিম। এইখন হৈছে মই ব্যৱহাৰ কৰা এখন ভেৰ বৰ্ড। তো ওচৰৰ পৰা দেখিলে আপুনি এইখন দেখিব বিভিন্ন ধৰণৰ চাৰ্কিট ইয়াতে বনাব পাৰে। ইয়াতে অলৰেডি হোল্ড কৰি থোৱা আছে সকলো, আৰু চাৰ্কিটৰ কম্পনেণ্টছবোৰ মই এইফালে বহাইছোঁ। এইখন এখন জুৱেল থ্ৰিপ চাৰ্কিট। জুৱেল থ্ৰিপ চাৰ্কিটটোত এটা কইল আছে, এটা ট্ৰানজিষ্টাৰ, আৰু কেইটামান এডিশ্যনেল কম্পনেণ্ট আছে। এতিয়া এই ভেৰ বৰ্ডত বনালে কেতবোৰ সুবিধা আছে, কেতবোৰ অসুবিধাও আছে। ভেৰ বৰ্ডত ক'ব গ'লে ড্ৰিলিং সাধাৰণতে দৰকাৰ নাই, গতিকে এই ফুটাবোৰ নিজে কৰিব নালাগে। আৰু প্ৰতিটো কম্পনেণ্টত বহিবৰ বাবে স্পেচ থাকে, গতিকে স্পেচ সাধাৰণতে সুন্দৰকৈ মিলি যায় এই ফুটাবোৰৰ ওপৰত। আৰু তৃতীয়তে হৈছে কি ল' কষ্ট। গতিকে এই ভেৰ বৰ্ডখন মানে হেৰি কৰিবৰ কাৰণে ব্যৱহাৰ কৰিবলৈ বহুত বেছি খৰচা কৰিব দৰকাৰ নাই। এখন ভেৰ বৰ্ড 10 টকা বা 6 টকাটো পাব পাৰে, সৰু ভেৰবোৰ বিভিন্ন ধৰণৰ চাইজত পোৱা যায়। দ্বিতীয় অপশ্যন হৈছে আপোনালোকৰ এইটো হৈছে হোম মেড PCB। এতিয়া HM PCB বুলি মই লিখিছোঁ। হোম মেড PCB বনাবৰ কাৰণে কেইটামান কম্পনেণ্ট লাগে। এটা কপাৰ ক্লেট, এচিড বা এচিং কেমিকেল, সাধাৰণতে ফেৰিক ক্লৰাইড হয়, আৰু ফটো পেপাৰ, drill, some container, tray। এইখিনি বস্তু আপুনি একেবাৰে কিনি ল'ব লগাত পৰে। গতিকে হোম মেড PCB যদি আপুনি ৰেগুলাৰলি বহুত চাৰ্কিট বনায় বা টেষ্ট কৰে তেনে ক্ষেত্ৰত বনাই চাব পাৰে। কপাৰ ক্লেট বৰ্ড কেনেকুৱা দেখিবলৈ মই তাৰ এটা ডেমো আপোনাক দিছোঁ। এইখন হৈছে কপাৰ ক্লেট বৰ্ড। এফালে কপাৰ থাকে সম্পূৰ্ণ, আৰু ইফালে আপোনাৰ ফেনলিক বা গ্লাছ এপক্সি মেটেৰিয়েল থাকে। এই বৰ্ডখন আপোনালোকে মন কৰিব যে বৰ্ডখনত কোনো ফুটা নাই। যি চাৰ্কিট আপুনি বনাব সেইটোৰ কাৰণে কেতবোৰ ষ্টেপছ আপুনি ফ'ল' কৰিব লাগে। এটা ষ্টেপ হৈছে আপোনাৰ ধৰক ডিজাইন কৰিব লাগিল, দ্বিতীয় হৈছে এচিং, তৃতীয় ড্ৰিল। গতিকে ডিজাইন কিবা ছফ্টৱেৰ দি শিকি ল'ব পাৰে, ইমান টান নহয় বেছিক চাৰ্কিটৰ বাবে। এচিং হৈছে সেই চাৰ্কিটখনৰ ইম্প্ৰেশ্যনটো আমি এটা মেথড আছে, সেইটো দি আমি কপাৰ বৰ্ডত আমি হেৰি কৰিম, এষ্টাব্লিছ কৰিম।
আৰু ড্ৰিল হৈছে এই ফুটাবোৰ যিবোৰ কম্পনেণ্টবোৰ বহাবৰ কাৰণে কৰা হয়। গতিকে এই দুটা চইচ আছে। তাৰোপৰি অন্যান্য উপায় আছে, বহুতে প্ৰিণ্টেড বৰ্ড নোহোৱাকৈও চাৰ্কিট বনায়। গতিকে সাধাৰণতে এই দুটা ব্যৱহাৰ হয়, চইচটো আপুনি নিজে কৰিব পাৰে। মই কওঁ পোনপ্ৰথমতে ভেৰ বৰ্ডেদি ষ্টাৰ্ট কৰক, আৰু ভেৰ বৰ্ড বনাই পেলাই আপুনি অলপ শিকাৰ পিছত যেতিয়া ইণ্টাৰেষ্ট বাঢ়িব এই বস্তুখিনি লৈ ল'ব লাগে। লৈ ল'লে আপুনি ঘৰতে প্ৰিণ্টেড চাৰ্কিট বৰ্ড বনায়। এতিয়া কথা হ'ল প্ৰফেশ্যনেল প্ৰিণ্টেড চাৰ্কিট বৰ্ড আমি কিয় ব্যৱহাৰ নকৰোঁ। প্ৰফেশ্যনেল প্ৰিণ্টেড চাৰ্কিট বৰ্ড বনোৱাটো বহুত কষ্টলি। গতিকে আপুনি যদি এখন সৰু বৰ্ড, যিখন ভেৰা বৰ্ডত আপুনি 5 টকা বা 10 টকা খৰচা কৰিব, সেইখন আপুনি প্ৰফেশ্যনেল ক'ৰবাত যদি অৰ্ডাৰ দিয়ে তেনেহ'লে কমেও সেইখন আপোনাৰ 300 মান টকাৰ খৰচা হ'ব। তাৰোপৰি প্ৰফেশ্যনেল প্ৰিণ্টেড চাৰ্কিট বৰ্ড বনাবলৈ ইনিচিয়েল কষ্টটো বহুত বেছি। ছেটআপ ফিজ বুলি এটা ফিজ লয়। ছেটআপত আপোনাৰ 2000 বা তাতকৈ বেছি টকা ল'ব পাৰে। তাৰপিছত পাৰ বৰ্ড আপুনি যদিহে কমচে কম 50খনমান বনায়, তেতিয়া আপুনি মানে 60 to 70 প্ৰাইজ ৰেঞ্জত বনাব পাৰিব। আদাৰৱাইজ 5-6খন বনালে পাৰ বৰ্ড আপোনাৰ 300 মান এটা কষ্ট পৰিব, আৰু তাৰ লগতে এডিশ্যনেল 2000 ৰুপিজ বা তাতকৈ বেছি ছেটআপ চাৰ্জ। গতিকে এই তিনিটা চইচৰ ভিতৰত আমি এটা প্ৰফেশ্যনেল PCB টো আমি ৰুল আউট কৰিছোঁ, যিটো আমি ডিছকাছ এতিয়া নকৰোঁ। গতিকে এই দুটাই আমাৰ পচিবল বৰ্ড। আৰু এই ভেৰা বৰ্ডৰ হোমমেড PCB দি বিভিন্ন ধৰণে ইভেন 99% বস্তু আপুনি ঘৰত তৈয়াৰ কৰিব পাৰে। যদি প্ৰিণ্টেড চাৰ্কিট বৰ্ডত বহুত ছফিষ্টিকেটেড চিপছ আছে, যিবোৰ সাধাৰণতে বিগিনাৰসকলে ব্যৱহাৰ নকৰিব। গতিকে তেতিয়া তেওঁলোকে এটা প্ৰফেশ্যনেল চাৰ্কিট বৰ্ড বনাব লগাত পৰে। আৰু ধন্যবাদ। আৰু ভিডিঅ' দিম, ভিডিঅ' এনিমেশ্যন ইত্যাদি কৰা নাই, চিম্পলকৈ বনাইছোঁ। গতিকে ভাল পালে ছাবস্ক্ৰাইব কৰিব, আৰু সৰলকৈ শিকাটোহে মানে মূল। বাকী পিছত ভিডিঅ'বোৰ অলপ হাই কোৱালিটি বনাবলৈ চেষ্টা কৰিম। থেংক ইউ।